মই এডাল যজ্ঞ তই মোৰ বিজনেছৰ মাজত কিয় আহিছ? মই ৰকি হয়, ৰকি চিনি পোৱা নাই? এয়া এলেকা মোৰ। কণ্ট্ৰল বছ, কণ্ট্ৰল। চাই ল'ম কি কৰ তই। ৰকি ভাই কোন হয়? এইটো অজগৰ হয়, অজগৰ। তাক উৰাই দিওঁ নেকি? এই ৰ তাৰ ব্যৱস্থা মই ল'ম। বৌ এতিয়া জেগালৈ যাওঁ। এইখিনি লওঁ, হ'ব দিয়া মই পিছত চাম। মই এডাল অজগৰ, তুমি যে চম্পাৱতী, ইমান পুৰণি দেহ গোটাই হাসাহি এপদ দুপদ কৰি খুলি গহনা গাঁঠৰি দেহত অগণি নুমাই অহা মিলি যোৱাৰে মই এডাল বছ সোমাইছে। এটা যেতিয়া কিয় সোমাই? বছ দৰ্জাখনটো লক কৰি ল'ব পাৰে। মাইকেল, ৰকিৰ লগত আজি লাপৰা এটা হ'ব। তই চাইকেলখন লৈ জলদি আছোন। তই যা, মোক নিজেই চেঞ্জ হৈ গ'ল। অজগৰ ভাই পতাপত মাতিছিলে, দেৰিয়ে হৈ গ'ল দেখোন। এতিয়া কাম কৰোঁতে মোৰ দেখোন ৰকি লেভডেন আহিছে। ইয়াৰ পৰাই চুট কৰি দিওঁ নেকি? বৌ তাৰ সৈতে কথা অকণ পাতি লওঁ। ৰচোন কি হ'ল? ৰকি ক'লৈ গ'ল? বিজনেছৰ কামত ওলাই গৈছে। কিয় লাগে? কাম আছিলে তাৰ সৈতে। মোৰ লগত পাত। এইটো কোন হয় চিনি পাৱ? যোনেই নহয়। তই তাক চিনি পোৱা নাই? কাজিৰঙা গড়, তই মাৰ লৰ, সেইটো আমাৰ ভাই অজগৰ। এইটো অজগৰ ভাই নেকি? বছ আপোনাৰ নাম শুনি মুটিয়ে দিলে দেখোন। কি কবি আৰু बाप को भेज, तेरे बस की बात नहीं। 2 hours later.
ৰকি ভাই কচোন কালি অজগৰক লগ পাইছিলো কি নহয় ক কালি তাত বন্ধুত্ব থকা এটা উৰাই দিলোহেঁতেন নিনিলো কেলে ৰকি ভাই কচোন তাৰ কিবা এটা ব্যৱস্থা কৰিবই লাগিব ব'লক আজি তাক এসেকা দিবই লাগিব বছ মই নাজানো নেকি একো নহয় ভয় খাইছ নেকি নাই বৌ ভয় নাখাবি বৌ ইয়াততো ৰেটিং নাপাব তাকেতো মই এতিয়া 5 ষ্টাৰ ৰেটিং হ'লে আগতে কি হ'ব কিবা এটা ব্যৱস্থা কৰি আছোঁ আকৌ বছ জেগা এটা পাইছোঁ আহক বছ আহক বছ আমি চাই আছোঁ তই পিনে ৰখ ঘৰটো কেনেকৈ বছ হালধি পাতে মুচি দিয়ক এতিয়াহে শান্তি লাগিছে এতিয়াহে শান্তি লাগিছে বছ বিলাক কি দিছে বছ আহি গ'ল ঘপককৈ পাহৰিলোৱে মই বঢ়িয়া যাওঁ ব'লক অজগৰ এই দেখোন অজগৰে এইটো ৰকি নহয় জানো ৰকি নহয় মাইকী বৰ আজি লাফৰা হ'বই অজগৰ তই মোৰ বিজনেছ মানে কিয় সোমাইছ সোমামে কি কৰিবি দম দিছ নেকি দিছো এইটো দেখিছ এটা গুলি মাৰিম পেটৰ আৰ পাৰ হৈ যাব বছ দেখোন গুলিয়ে নাই বন্দুকত তই কাম এটা ভালকৈ নকবি মনে মনে থাক ভয় খোৱালেই হয় ভয় খাবলৈ বঢ়িয়া দেখিছ এইটো 3টা আছে ইহঁতে বন্দুক লৈ লেবেল দিছে হামুৰটো উলিয়াই লওঁ কি হ'ল বন্দুক মোৰ লগত একেই আছে সিহঁতক ফালি পেলাম তো এইবিলাকক বন্ধুক নালাগে হাতেই কাটি তই দেখোন আমাৰ কুকুৰৰ চেন পিন্ধিছ কাক কুকুৰ কৈছ বছ 2টা ছেটেপ বঢ়িয়া ৱেল ডান আৰে ই অকলেহে আছে বল ইয়াত অজগৰ ভাই মোক মাফ কৰি দিয়ক মই আপোনাক কোৱা নাছিলো ই মাইকী হয় দিলে মোৰ দাঁত ভাঙি দিলে ইয়াক আজি মই উদাই নেৰো চালা তই মোৰ দাঁত ভাঙি দিলি চালা আৰু অজগৰ লগত পাংগা লাগিছ তই অজগৰ লগত পাংগা নালাগিবি নহ'লে নেক্সট টাইম তোক নাংগা কৰি পিন্ধিম তই মোৰ দাঁত ভাঙিলি বুলিয়ে মোক ভাঙিব নোৱাৰিবি বুজিছ শুনি ল কাণ খুলি মই এডাল অজগৰ